নমস্কাৰ, মই পাঞ্চল আকৌ এবাৰ আহি গ'লো ছ'চিয়েল মিডিয়াত। এবাৰ মানে ছ'চিয়েল মিডিয়া নহয়, এবাৰ ডাইৰেক্ট খোলা খুলি আমাৰ এই লোকেল এৰিয়াৰ এটা নিউজ। এটা বেটাৰী গাড়ী এটা আৰু বলেৰো পিকআপ ৰাস্তা দি আহোঁতে সংঘটিত হ'ল দুৰ্ঘটনা। আমাৰ এই বগৰীবাৰী মইনা বাজাৰ যোনটো বজাৰ আছে তাতে হৈছে এই সংঘটিত ঘটনা। তাতে সকলো মানুহ বহুত কেইজন মানুহ একলগত হোৱা দেখা পোৱা গৈ আছে আৰু তাতে মুখামুখি দুৰ্ঘটনা। ই ৰিক্সা ক্ষতিগ্ৰস্ত হৈছে, বলেৰোটো ক্ষতিগ্ৰস্ত হৈছে, আঘাতপ্ৰাপ্ত হৈছে বহু কেইজন জানিব পৰা গৈছে। স্থানীয় লোকসকলে তৎক্ষণাতে উদ্ধাৰ অভিযান চলাই সিহঁতক চিকিৎসাৰো ব্যৱস্থা কৰা হৈছে। দুৰ্ঘটনাৰ খবৰ পাই আৰক্ষীক পাব্লিকে জনাইছে, এতিয়া পৰ্যন্ত আহি পোৱা নাই। হয়, এতিয়া চাগে পাইছে আৰক্ষীয়ে। বগৰীবাৰী পুলিচ ষ্টেচনৰ আৰক্ষী চাগে এতিয়া গৈছে। এতিয়া উচিত তদন্ত কৰি কি হৈছে জনাব আৰু কি। মই এবাৰ কৈ দি আছোঁ, গাড়ীৰ নম্বৰ, বলেৰো পিকআপৰ গাড়ীৰ নম্বৰটো কৈ দি আছোঁ, শুনিব আপুনি। মই কৈ দি আছোঁ, বলেৰো যোনটো গাড়ী আছে সেই গাড়ীটোৰ নম্বৰ হয় AS17S3975। এইটো বলেৰোৰ নম্বৰ। বলেৰোৰ নম্বৰটো আকৌ এবাৰ কৈ দি আছোঁ, AS17S3975। এইটো ধুবুৰী ডিষ্ট্ৰিক্টৰে হয়। আৰু যোনটো এক বেটাৰীৰ গাড়ীটো আছে সেই গাড়ীটোৰো ছেমে হয়, ধুবুৰীৰে ৰেজিষ্টাৰ হয়, AS17C3012। মানে ভাল কৰি আকৌ এবাৰ কৈ দি আছোঁ, AS17C3012। এই দুয়োটা গাড়ী সংঘটিত দুৰ্ঘটনা হোৱা দেখা পোৱা গৈছে মইনা বজাৰত। চাওক, বহুত মানুহ ভৰ্তি হৈ গৈছে, এতিয়া বহুতে হেল্প কৰাও দেখা পোৱা গৈ আছে। সেইকাৰণে ছেফ ড্ৰাইভ সকলো সময়তে গাড়ীবিলাক চলোৱাৰ সময়ত অলপ মনোযোগ দি গাড়ী চলাব লাগে আৰু ছেফ ড্ৰাইভ চলাব লাগে। ভাল কৰি চলালে এনে দুৰ্ঘটনা হোৱা দেখা পোৱা নগ'লেহেঁতেন। এতিয়া চাওক, ভাল কৰি নচলাৰ কাৰণতে এনেকুৱা হৈছে।